Hello everyone, আজি বহুত ধুনীয়া ভিডিও এটা কৰিবলৈ গৈ আছো মই আছো বৰ্তমান কোত জানেনে St. Thomas স্কুল দেখাইছো ৰব Hey guys এখন স্কুলৰ ভিডিও মই আগতেও মোৰ চেনেলত দি ৰাখিছো ইনগ্ৰেচন সেৰেমনি ভিডিও আপোনালোকে নিশ্চয় চালে গম পাব এই স্কুলখনৰ নতুনকৈ কি ফেসিলিটিজ আছে আৰু মোৰ থাম্বনেল চাই নিশ্চয় গম পাইছে আজি মই কিয় আহিছো স্কুললৈ ভিডিওটো শেষলৈকে চাব বুলি আশা ৰাখিলো গাইজ বলক ভিতৰলৈ সোমাই যাও সাংঘাতিক ৰ'দ আৰু চাওক ভিতৰত কেনেকুৱা কি আয়োজন চলি আছে নিশ্চয় আপোনাক দেখাবলৈ চেষ্টা কৰিম সবকে লগ কৰাই দিম আৰু কোন কোন আহিছে নিশ্চয় দেখাম আৰু যেহেতু আজি বৃক্ষৰোপণ কৰিব সেই গতিকে আজি ইয়াত অহা হৈছে বলকচোন ভিতৰলৈ সোমাই যাওঁ সোমায়ে আসলে পৰিৱেশটো বহুত ভাল লাগে আপোনালোকে নিশ্চয় দেখিছে চাৰিওফালে এতিয়া যদিও নতুন এখন স্কুল হয় খুব ধুনীয়াকৈ গছ-গছনি লগাই ৰাখিছে বলক ভিতৰলৈ সোমাই যায় হে গাইজ মোৰ মতে শিক্ষা অনুষ্ঠানবিলাক আচলতে এটা ঠাণ্ডা পৰিৱেশৰ মাজত হ'লে বেছি ভাল হয় আৰু তেনেকুৱাখন স্কুল আমাৰ দুলিয়াজানত গঢ় লৈ উঠিছে St. Thomas স্কুল চাৰিওফালে পথাৰ তাৰ মাজত এখন ধুনীয়া স্কুল ঠাণ্ডা বতাহ ঠাণ্ডা পৰিৱেশ কোনো হাই হুলস্থুল নাই আৰু যেতিয়াই মই এই স্কুললৈ আহোঁ সঁচাকৈ ওলাই যাবলৈ মন নাযায় ইমানেই বেছি ভাল লাগে আৰু বৰ্তমান ইয়াত থকা শিক্ষাগুৰুসকলো ইমান বেছি ভাল ইমান বেছি ফ্ৰেণ্ডলি হয় আৰু ষ্টুডেণ্টবিলাকৰ লগত তেওঁলোকে যিটো ব্যৱহাৰ মই নিজ চকুৰে দেখিছোঁ সঁচাকৈ ইমান বেছি ভাল লাগে আৰু আপোনালোকে এতিয়াও এডমিশ্যন অপেন হৈ আছে যিহেতু নতুনকৈ খুলিছে আপোনালোকে নিজৰ ল'ৰা-ছোৱালীক দিব পাৰিব ইয়াত এবাৰ আহক স্কুলখনলৈ আৰু যেহেতু আজি বিশ্ব পৰিৱেশ দিৱস সেই গতিকে আচলতে মই আহিছিলোঁ এয়া চাওক কি ধুনীয়াকৈ তেওঁলোকে আয়োজন কৰিছে এয়া চাওক স্কুলখনৰ চাৰিওফালে এটা ধুনীয়া পৰিৱেশ বহুত বেছি গৰম পৰিছে আজি তথাপিও ভিডিওটো ধৰি ৰাখিব চেষ্টা কৰিছোঁ যিহেতু বহুত ধুনীয়া এটা আয়োজন কৰিছে তেওঁলোকে ভিডিওটো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ ইতিমধ্যে আমাৰ চিফ গেষ্ট পাইছেহি On this Environment Day, Nova sir will felicitate St.Thomas sir with an SMS Fulam Gamsa. Thank you so much for coming, sir. We would like to hear from you. If you can share few words with us, please. Yes, please. সকলোকে ধন্যবাদ এটা সুন্দৰলৈ আহি মনটো খুব ভাল লাগিছে এটা সুন্দৰ পৰিৱেশ প্ৰিন্সিপাল মেমৰ নেতৃত্বত ইয়াত এটা আছে আমি দেখিছোঁ উপলব্ধি কৰিছোঁ এইটো এটা গুৰুত্বপূৰ্ণ দিন আমি অকল এই দিনটো পালন কৰিলেই নহ'ব আমি এই দিনতে এটা সংকল্প ল'ব লাগিব আমি নিজৰ পৰিৱেশটো কেনেদৰে সুস্থ কৰি ৰাখোঁ আমি নিজৰ ঘৰৰ পৰাই আৰম্ভ কৰিব লাগিব এই পৰিৱেশ সুস্থ কৰিবলৈ আহক আমি সকলোৱে আজি এটা সংকল্প লওঁ যি অৱস্থাত আছে আমাৰ এই পৰিৱেশটো আজিৰ দিনত ইয়াতকৈ যাতে আৰু বেয়া নহয় তাৰ কাৰণে আমি সকলোৱে আমাক কেনেদৰে এটা গছপুলি ৰুব পাৰোঁ ৰুই তাক কেনেদৰে আকৌ যতন কৰি ডাঙৰ কৰিব পাৰোঁ সেই সকলোখিনি দায়িত্ব যাতে আমি লওঁ অকল পুলিটো ৰুই দিলেই নহ'ব তাৰ পিছৰ পুলিটো পূৰণ হোৱালৈকে বা গছ হোৱালৈকে অকণমান যদি আমি লাগি দিওঁ নিশ্চয় তাৰ ফলটো আমি সকলোৱে পাম আপোনালোকে দেখিছেই পৰিৱেশটো আমাৰ লাহে লাহে কংক্ৰিটৰ ফালে গৈ আছে গছ কোনো পৰিকল্পনাবিহীনভাৱে কাটিছে তাৰ বিনিময়ত যদি আমি আৰু অলপ গছ ৰুব পাৰোঁ আৰু গছকেইজোপা আমি যদি ডাঙৰ কৰাব পাৰোঁ তাৰ সুফলটো আমাৰ পিছৰ প্ৰজন্মটোৱে পাব আমি পাম পিছৰ ফাললৈ আহক আমি সকলোৱে সংকল্প লওঁ যাতে আমি কেতিয়াও গছ নাকাটোঁ আৰু কাটিবলগীয়া অৱস্থা হ'লেও তাৰ বিনিময়ত যাতে আমি কেইবাজোপা গছ ওচৰে পাজৰে যাতে ৰুব পাৰোঁ আজি কিন্তু আমি আকৌ সকলোৱে এইটোৱে সংকল্প লওঁ থেংক ইউ Thank you so much. Really beautiful quoted lines and correct lines. Thank you so much, sir. Aji environment day
গছপুলি ছাৰলৈ আগবঢ়াবলৈ বিচাৰিছোঁ আমাৰ নৱছাৰে শইকীয়া ছাৰৰ হাতত দাঙি ধৰিব She is very well known. আৰু এয়া হৈছে আমাৰ ডলি মেম আচলতে ডলি মেম বুলি ক'লে আমাৰ দুলিয়াজানত চিনি নোপোৱা মানুহেই নাই তেওঁৰ এখন খুব ধুনীয়া প্লে হাউচ আছে আৰু অসমৰ কিজান চুকে কাৰণে বহুত পঢ়া শুনা ল'ৰা ছোৱালী মেমৰ স্কুলতে কিজান প্লে হাউচত পঢ়িছিলে ইমান বছৰ পুৰণা এখন প্লে হাউচ আজিলৈকে মেমে চলাই আছে তেখেতৰ ব্যৱহাৰ মানে কি ক'ম বহুত বেছি ভাল হয় সেইকাৰণে সৰু ল'ৰা ছোৱালীবিলাক তেখেতৰ ওচৰত থাকিবলৈ বহুত বেছি ভাল পায় We have few governing body members with us. I request Verma sir to please come forward. Our respectable Verma sir will be felicitated with an SMS Salam Council. Welcome sir, thank you so much for coming. We would like to hear from you. I would like to speak in essence. Firstly, the follow of this নমস্কাৰ আজিৰ দিনটো বহুত পবিত্ৰ দিন আমি আজিৰ দিনটো এনভাইৰনমেণ্ট ডে হিচাপে পালন কৰিছোঁ আমাৰ দায়িত্ব বহুতখিনি আছে আমি জানো যে গছে হ'ল ভগৱান কেৱল গছে আমাক প্ৰদান কৰে অক্সিজেন তাৰ উপৰিও পৃথিৱীত বহুত বস্তু আমাক প্ৰদান কৰে গছ নহ'লে কোনো প্ৰাণীয়ে এই পৃথিৱীত জীয়াই থাকিব নোৱাৰে তথাপিও আজি আমি যি দুৰ্দশা দেখিছোঁ চাইছোঁ বহুত জংঘলখিনি কাটি পেলাইছে নিজৰ যেনে কিছুমান উদ্যোগৰ কাৰণে ইণ্ডাষ্ট্ৰী পাতিবৰ কাৰণে বা কিবা ঘৰৰ বাৰীৰ কাৰণে কিন্তু নিজৰ চবেই নিজৰ কামত ব্যস্ত হৈ আছে অকল নিজে বনাব লাগে কিন্তু আমি পৃথিৱীত আটাইতকৈ মহত্বপূৰ্ণ অংশ হ'ল যে গছ সেই গছৰ কাৰণে কোনেও চিন্তা কৰা গছৰ কাৰণে আমি কিবা এটা কৰিব লাগিব এজন আমি মানৱ হিচাপে আমি কৰিবই লাগিব কিন্তু এতিয়া আমি দেখিছোঁ এই ক্ষেত্ৰত আমি বহুত পিছ পৰি আছোঁ আমি অকল নামতে ইনভাইৰনমেণ্ট পাতি গৈছোঁ কিন্তু তাৰ আমি ক'বলৈ গ'লে জাষ্ট ফৰ্মেলিটি হৈছে যে পাতিব লাগে পাতি দিছোঁ Governing body of St.Thomas School. He is from English department. Duliajan College. We welcome you here again today. এইবিলাক আজি গছপুলি ৰোৱা হ'ল তো গাইজ মই আচলতে যেতিয়া গছপুলিবিলাক ৰুই থকা হৈছিলে মোৰ বহুত বেছি ৰ'দ আছিলে আৰু সেইটো কাৰণে মোৰ ভিডিঅ'টো কৰাত অলপ অসুবিধা হ'ল মোবাইলটো অফ হৈ গ'ল এইবিলাক পুলি এজন আমাৰ গেষ্ট আহিছিলে তেওঁলোকে ৰুলে এয়া St. Thomas স্কুলৰ এয়া বিৰাট ডাঙৰ এটা এৰিয়া আচলতে ইমান বেছি বেয়া লাগিছে বহুত ৰ'দত মোৰ ফোনটো একদম অফ হৈ গ'ল নাজানো ফাৰ্ষ্ট এনেকুৱা হৈছে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ যেতিয়া আকৌ ঠাণ্ডা হৈ গ'ল মোবাইলটো তাৰপিছত ব্লগ দেখাইছোঁ প্ৰগ্ৰামটো সঁচাকৈ বহুত ধুনীয়াকৈ হৈ গ'ল থেংক ইউ আৰু আহি বহুত বেছি ভাল লাগিলে আৰু খানা ইমান ধুনীয়া আজি আয়োজন কৰিছে আমাৰ মেমে বনাই আনিছিলে বহুত ধুনীয়া চাটনি টিচাৰ্ছে চবেই বনাইছে আজি চবেই বনাইছে ষ্টুডেণ্টছৰ কাৰণে আমাৰ গভৰ্নিং বডি মেম্বাৰ্ছৰ কাৰণে আৰু আমাৰ ডিষ্টিংগুইছ গেষ্টৰ কাৰণে গোটেইবিলাকে মিলিজুলি খালোঁ সেইকাৰণে আৰু বেছি ভাল লাগিছে সঁচাকৈ বহুত বেছি ভাল লাগিলে আৰু মই আজি তুমি যেতিয়া মাতিছিলা মই ভবাই নাছিলোঁ যে ইমান ধুনীয়া এটা প্ৰগ্ৰেম কৰি ৰাখিছা বুলি আহি দেখিছোঁ বা বিৰাট ধুনীয়া আয়োজন এটা চলিছে কিন্তু মোৰ মোবাইলটো অলপ বেয়া হোৱাৰ কাৰণে মই পুলি ৰুব সময়ত ভিডিঅ'টো দিব নোৱাৰিলে বেয়া লাগিছে একো নাই ফটোবোৰ চেণ্ড কৰি ফটোবিলাকৰ পৰাই ভিডিঅ'টো তোমাৰ খুব ভাল হ'ব সেয়া পূৰা সামৰিলোঁ আৰু এতিয়া চবফালে এইফালে যাবলৈ হৈ গ'ল আৰু ন আৰু গৰম যিহে ন আহিছিলোঁ এয়া বেলটো দেখি নিজৰ স্কুলখনলৈ মনত পৰি গৈছিলে এইফালে মেম আহি আছে এইফালে পূৰা নিজৰ কামত ব্যস্ত চব আজি ভাল লাগিলে দেই
ভাল লাগিলে আপুনি আহিলে আমাৰো আৰু তুমি আজি বহুত ধুনীয়া চলে বনাইছিলা থ্যাংক ইউ সো মাচ ঠিক আছে অঁ থ্যাংক ইউ এয়া বেলটো এবাৰ মাৰি চাওঁ ন মই ছুটি দি দিওঁ স্কুলখন এইফালে এগৰাকী মেম পূৰা ব্যস্ত তো গাইজ বিশ্ব পৰিৱেশ দিৱসৰ আজি এই দিনটোত ছেইণ্ট থমাছ স্কুলত এনেকৈ সময়কণ কটাবলৈ পাই সঁচাকৈ মই বহুত বেছি সুখী অনুভৱ কৰিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ জনাইছোঁ অন্য এটি ধুনীয়া নতুন ভিডিঅ' লৈ আকৌ আহিছোঁ আপোনালোকৰ মাজত মই ময়ূৰী দুলিয়াজানৰ পৰা আজিলৈ আহিছোঁ বাই বাই